নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইয়ে ভালে আছানে? আশা কৰিছোঁ তোমালোক আটাইয়ে ভালে আছা। আজি আমি এটা নতুন ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিছোঁ। ভিডিঅ'টো হৈছে শব্দ সাজি পঢ়োৱা আহা। ইয়াতে কেইটামান এটা বা দুটা আখৰ লগ হৈ হোৱা শব্দ গঠন হোৱাৰ পিছত আমি কেনেদৰে পঢ়িম সেই বিষয়ে আমি ভিডিঅ'টোত জানিবলৈ সক্ষম হ'ম। আহাচোন আমি আটাইয়ে ভিডিঅ'টো চাওঁ। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি শিকিবলৈ আগবাঢ়িছোঁ শব্দ সাজি পঢ়োৱা আহা। শব্দ সাজি পঢ়োৱা আহা। ইয়াতে কিছুমান আখৰ দিয়া আছে, এটা এটা আখৰ। এই আখৰবিলাক আন এটা আখৰৰ লগত লগ হোৱাৰ পিছত আমি কি বুলি পঢ়িম সেই বিষয়ে এতিয়া পঢ়িবলৈ আগবাঢ়িছোঁ। ঠিক আছে, তোমালোকে চাই যাবাচোন। ক ৰ কৰ, ক ৰ ক কৰক, ব ৰ বৰ, ব ৰ ল বৰল, ল ৰ লৰ, ল ৰ ক লৰক, ব ল বল, ব ৰ ল বৰল, খ ব ৰ খবৰ, আ খ ল আখল, আ ক ৰ আকৰ, আ ল ৰ আলৰ, আ খ ৰ আখৰ, আ ক ব ৰ আকবৰ, ব ল বল ল অৰ্থাৎ আমি মাতিম বল ল, ৰ ব ৰ ৰবৰ ল ৰবৰ ল, খ ব ৰ খবৰ খবৰ, কৰ কৰ খবৰ কৰ। ঠিক আছে, আকৌ এবাৰ মাতি দিছোঁ, চাই যাবা তোমালোকে। কৰ কৰ কৰক, বৰ বৰ বৰল, লৰ লৰ লৰক, বল বল বৰল বৰল, খবৰ খবৰ, আখল আখল, আকৰ আকৰ, আলৰ আলৰ, আখৰ আখৰ, আকবৰ আকবৰ, বল ল ৰবৰ ল খবৰ কৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহিছোঁ সোঁফালে থকা প্ৰত্যেকখন ছবিয়ে কাষত থকা আখৰ বুজাইছে। এইকেইটা সোঁফালে ছবি আছে, এই ছবিকেইটাই কাষত থকা আখৰবিলাকক বুজাইছে বুলি কৈছে। অৰ্থাৎ কিন্তু প্ৰত্যেকটো আখৰে প্ৰথম আখৰটো নহ'বও পাৰে, কিন্তু মাজৰ আখৰ হ'লেও বুজাইছে। বাওঁফালৰ ছবিবোৰৰ ঠাইত, এতিয়া বাওঁফালৰ ছবিবোৰলৈ আহিছোঁ। এইকেইটা বাওঁফালৰ ছবি, বাওঁফালৰ ছবিবোৰৰ ঠাইত কি কৈছে, আখৰ বহুৱালে একোটা শব্দ হ'ব বুলি কৈছে। আৰু এইকেইটাৰ ঠাইত যদি আমি একোটা আখৰ বহুৱাই দিওঁ এইকেইটা লগ কৰি, তেতিয়াহ'লে একোটা শব্দ হ'ব। উদাহৰণত দিয়াৰ দৰে ছবিৰ সলনি আখৰ বহুৱাই শব্দ গঠন কৰোঁ আহা। এতিয়া চাবা, ক ক ল কল, ইয়াতে কল হৈছে। আৰু ঠিক সেইদৰে আমি আন এটা শব্দও গঠন কৰিব পাৰোঁ। ইয়াতে কলম দেখুৱাইছে, কলম, ক ল ম কলম, অৰ্থাৎ এইটো কলম হ'ল। এইটো ব এটি বটল হ'ব, ব ত ল বটল। ঠিক সেইদৰে লয়ৰে কি হ'ব, ফুল লিখিব পাৰোঁ আমি, হ হচৌকাৰ ল ফুল। ঠিক সেইদৰে অইদি ইয়াতে তেনেকুৱা ছবি দেখুওৱা নাই। অইদি ইয়াতে চোৱা, অইদি কোনো ছবি দেখুওৱা নাই, কিন্তু অইদি আমি কি লিখিব পাৰোঁ, অমিতা লিখিব পাৰোঁ, অ মি তা অমিতা। এইটো আ দেখুৱাইছে, আৰে আমি কি লিখিম কোৱা, আৰে আমি লিখিম আম লিখিব পাৰোঁ, কিন্তু ইয়াতে কাপ যিহেতু আছে সেইকাৰণে আমি লিখিম কাপ। ক আ আকাৰ ক কাপ। এতিয়া ৰৰে আমি কি লিখিব পাৰোঁ কোৱা, ৰয়দিটো ফুল নহয় বা বটলো নহয়। এতিয়া আমি লিখিম ফুল বা বটল যিহেতু নহয়, ৰয় দি আমি ৰঙা লিখোঁ, ৰ ঙত আকাৰে ঙা ৰঙা। এতিয়া খয়দিটো আম নহয়, ফুল নহয়, বটল নহয়, কলম নহয়, কাপ নহয়। আমি খয় দি এটা নতুন ৱৰ্ড এটা লিখি দিওঁ, নতুন শব্দ এটা। কি লিখিম, খ ৰা হি খৰাহি। ঠিক আছে।
যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।